Hello guys, welcome back to my YouTube channel Mridangka Bosya. আজি আপোনালোকে জানে যে দশমী তিথি যে বিজয় দশমী যেন সকলো জানে কিন্তু আপোনালোকে এটা কথা জানে যে জানেনে যে আজি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যে জন্মদিন আবিৰ্ভাৱ তিথি আপোনালোকে সকলো জানেনে হয় আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি আইন মাহৰ শুক্ল পক্ষৰ আজি যি দশমী তিথি সেই দশমী তিথিত জন্ম পাইছিল আমাৰ গুৰুজনা আৰু সেই আজিৰ ব্লগটো হ'ব এই শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আবিৰ্ভাৱ তিথি উপলক্ষে আমি আজি আমাৰ পুৰুষোত্তম নামঘৰত সমূহ ৰাইজে আজি আমাৰ অনুষ্ঠিতপিয়াকে এটি বিশেষ আয়োজনৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ ভগৱত পাঠৰ আয়োজন কৰিছোঁ সেই উপলক্ষে যে ব্লগটো বনাওঁ বুলি ভাবিছোঁ বলক আমি ভিডিঅ'টো দিয়া আৰম্ভ কৰোঁ আমি গা চা ধুই ৰেডি এতিয়া যাম গামোচা চামচা লৈ নামঘৰলৈ বলক আমি এতিয়া পুৰুষোত্তম নামঘৰলৈ আজি কাৰ্যসূচী আমি আৰম্ভ কৰোঁ ব্ৰহ্ম পুৰুষোত্তম নামঘৰৰ ভিতৰলৈ সোমাই যে আমি ইয়াতে থকীৰ যোগাৰ কৰি আছে থকী পাতৰ কাৰণে আমাৰ পুৰুষোত্তম নামঘৰৰ থকী পাতি আছে আমাৰ এইজন আতি আমাৰ বহু বছৰৰ ধৰি আমাৰ নামঘৰৰ সকলো কাম কাজ চোৱা চিতা কৰে বুলি ক'লেও ভুল নহয় থকী পাতৰ পৰা আদি কৰি নামঘৰ চাফ চিকুণ কৰাৰ পৰা আদি কৰি এইখন হ'ল ভগৱত এইখন খন্তেক পিছতে পাঠ কৰা হ'ব এই ভগৱতখন ভগৱতৰ সমূহ সাজু হৈছে আৰু কিছু সময় পিছতে আমাৰ পুৰুষোত্তম নামঘৰৰ বাকৰিত আজিৰ যি অনুষ্ঠানৰ ভগৱত পাঠ কাৰ্যসূচী আৰম্ভ হ'ব সকলো দেখুৱাই যাই থাকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু কিছু সময় পিছতে আজি ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী আজিৰ যি মূল কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীৰ পৰা আৰম্ভণি হ'ব প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন আছে কিছু সময় পিছতে আৰম্ভণি কৰা হ'ব তাৰ কাৰণে যা যোগাৰ কৰি আছে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্ম জয়ন্তী আৰু এই জয়ন্তী ভাগি আমি পুৰুষোত্তম নামঘৰ তথা পুৰুষোত্তম প্ৰাথমিক শাখাৰ যুটীয়াভাৱে অনুষ্ঠিত কৰিবলৈ লাভ কৰিছোঁ আৰু এয়ে আজিৰ এই অনুষ্ঠান ভাগিৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আচলতে পতাকা উত্তোলন ৰাতিপুৱা 9 বজাৰ ভিতৰতে হ'ব লাগে কিন্তু আমাৰ এতিয়া দুপৰীয়াৰ ভাগতে কৰিছে তথাপিতো আছে এতিয়াও 25 মিনিটমান সময় বাকী দুপৰীয়া হ'বলৈ গতিকে সেই অনুষ্ঠান লাগি পতাকা উত্তোলন কৰাৰ কাৰণে পুৰুষোত্তম প্ৰাথমিক শাখাৰ সভাপতি বৈকুণ্ঠ বাপজনক মই আজ্ঞা নিবেদন কৰিছোঁ কৃষ্ণ এটাও ওপৰত গেলিছেনে এটাও টানা পাত খাই আছে যাব দে নালাগে কাছে দি হ'ব কান মাৰো কৃষ্ণ জয় গুৰু হৰি 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 নাম ৰঙে বৈকুণ্ঠ প্ৰকাশে প্ৰেমময় শ্ৰীমন্ত কৃষ্ণ কৃষ্ণ হৰি হৰি ইতিমধ্যে আমাৰ আজি প্ৰথম কাৰ্যসূচী হৈ গ'ল ধৰ্মধ্বজা উত্তোলন এইবাৰ হ'ব আমাৰ দ্বিতীয় কাৰ্যসূচী আজিৰ দ্বিতীয় কাৰ্যসূচী আছে ভগৱত পাঠ
ইতিমধ্যে ইয়াতে ভোজনালয় ইয়াতে ভাত ৰান্ধি আছে ৰান্ধনি আছে ৰান্ধনি আমাৰ দুটা ৰান্ধনি আছে এটা আমাৰ নিৰঞ্জন বৈশ্য আৰু এটা আমাৰ কনক বৈশ্য যোগালী এয়া দালি জ্বলাই দিছে সিয়ে সয়াবিন পাই দেখোন তরকারি ভাজি ভাল লাগে মহা দান তীৰ্থস্থান ও কৌতি ভাগ নিহি কৃষ্ণৰ কথাৰ সমান কথা আছিল কৃষ্ণ কৃষ্ণ বুলি কওঁতে কৃষ্ণ শব্দটো এলাহাবাদ কৃষ্ণ শব্দ এনেকৈ ইতিবাচক অভিলাষ নহয় আনন্দ প্ৰভাৱ কৃষ্ণৰ নামৰ লগত একো বস্তু তুলনা নাথাকে এইটো হ'ল অমূল্য সম্পদ যাক মূল্য দিলেও নাপায় আৰু ভাগৱতৰ মূল্য দি আমি কিনিব পাম কিন্তু কৃষ্ণৰ নাম আমি কিনিব নাপাওঁ দোকান নহয় নামৰ দোকান নহয় আমি ক'ত পাম এই ভাগৱত দোকানত পাম য'ত ভগৱন্তৰ বাংময় মূৰ্তি নিহিত হৈ আছে এইখন মূৰ্তি তিন প্ৰকাৰ মৃন্ময় চিন্ময় বাংময় ফটোখন আহি এই মূৰ্তিটো বনালোঁ তাকে মাটি নামতেই খুচি দিলেও নামতেই কিন্তু এখন মাটিয়েই মাতোঁ সেইকাৰণে ভগৱন্তক কৈছে বাংময় মূৰ্তি শব্দ মূৰ্তি তাত শব্দ ভগৱন্তৰ গুণ ৰাখি ইয়াত নিহিত হৈ আছে আৰু সেইখনক মাতিয়ে আমি শুনিম শুনি পেলাই আমাৰ হৃদয়ংগম হ'ব পৰীক্ষিত নিপে পাছে কুশন্ত কত ও চন্দ্ৰ সূৰ্য বংশৰ ও কহিলা কথা ও পাছে নাৰায়ণে ও যদু বংশে অব কৰিলা ও কহিউক কেন কৰ্ম ও কৰিলংক হৰি পৰীক্ষিত নিপে পাছে কুশন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত পাছে নাৰায়ণে যদু আছে অমৃত হাতত অমৃত থাকে আমি কি বিখাই মৰোঁ আমি এই 84 লক্ষণ নৰক গুঞ্জি মানৱ জীৱন আহি পালোঁ আৰু এই কলিযুগত মানৱ জীৱন পাই পেলাই কি আমি ভাগৱত শংকৰ কি ভাগৱতৰ ৰচনা কৰি কীৰ্তন দশম গুণমালা নাম ঘোষা এইবিলাক আমাক অমৃত দিছে হাতত তুলি দিছে কিন্তু এই অমৃতটোক পাই দি আমি কি কৈছোঁ বিষ লাগি গৈছোঁ অৰ্থাৎ আত্মঘাতী কৰি মৰিছোঁ সেইকাৰণে মাধৱদেৱে দুঘা উলিয়াইছে নবা ঘৰতে কৈছে চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ জানিয়া যিটো নভজে এই নিজ এই পাপ নিজ ধৰ্মভ্ৰষ্ট হৈয়া ঘোৰ নৰকত মজে এই পাপ নিজে ধৰ্মভ্ৰষ্ট হৈয়া ঘোৰ নৰকত মজে এই চাৰিটি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শুদ্ধ এই চাৰিটিৰ মূল ধৰ্ম হ'ল ঈশ্বৰৰ সেৱা কৰা আমাৰ এইটো স্বধৰ্ম নিজৰ কৰ্ম হ'ল কি ঈশ্বৰৰ নাম গুণগুণ কৰ্মত আমি ৰত হ'ব লাগে সেইকাৰণে কৈছি মুখে ল'বা নাম হাতত ল'বা কাম তেহে পাব কামৰ দাম যিকোনো কৰ্ম কৰিলে ভগৱন্তৰ নাম স্মৰণ কৰি কৰ্মত আমি ৰত হ'ব লাগে তাৰ জ্বলন্ত হ'ল গীতা ভাগৱত ও ৰাম ও দুৰ্গুৰ সাগৰে ও সেনা বল কৌৰৱৰ ও দ্ৰোণ ভীষ্ম কৰ্ণ তাত ও কুন্তীৰ মগৰ কৃষ্ণ
কৃষ্ণৰ নামৰ লগত একো বস্তু তুলনা নাথাকে এইটো হ'ল অমূল্য সম্পদ যাক মূল্য দিলেও নাপায় আৰু ভাগৱতৰ মূল্য দি আমি কিনিব পাম কিন্তু কৃষ্ণৰ নাম আমি কিনিব নাপাওঁ দোকান নহয় নামৰ দোকান নহয় আমি ক'ত পাম এই ভাগৱত দোকানত পাম য'ত ভগৱন্তৰ বাংময় মূৰ্তি নিহিত হৈ আছে এইখন মূৰ্তি তিন প্ৰকাৰ মৃন্ময় চিন্ময় বাংময় ফটোখন আহিল মূৰ্তিটো বনালোঁ তাকে মাটি নামতেই খুচি দিলেও নামতেই কিন্তু এখন মাটিয়েই মাতিব সেইকাৰণে ভগৱন্তক কৈছে বাংময় মূৰ্তি শব্দ মূৰ্তি তাত শব্দ ভগৱন্তৰ গুণ ৰাখি ইয়াত নিহিত হৈ আছে আৰু সেইখনক মাতিলে আমি শুনিম শুনি পেলাই আমাৰ হৃদয়ংগম হ'ব ও পৰীক্ষিত নিপে পাছে কুশন্ত সুকত ও চন্দ্ৰ সূৰ্য বংশৰ ও কহিলা কথা ও পাছে নাৰায়ণে ও যদু বংশে অব কৰিলা ও কহিও কেন কৰ্ম ও কৰিলন্ত হৰি পৰীক্ষিত নিপে পাছে কুশন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত পাছে নাৰায়ণে যদু বংশে অৱতৰিলা অৱতৰি কহিও কেন কৰ্ম কৰিলন্ত এই প্ৰশ্নকেইটা শুকক কোনে কৈছিল পৰীক্ষিতক কৈছিল কিহৰ কাৰণত পৰীক্ষিতক মানে শুকদেৱে প্ৰশ্ন কৰিব লগা আছিল কাৰণ যেতিয়া মাতৃৰ গৰ্ভত থাকোঁতে অজস্ৰমাই ব্ৰহ্মস্তপতি পাণ্ডৱ নিপাণ্ডৱ অপাণ্ডৱ কৰিব গৈছিল তেতিয়া ভগৱন্ত পুৰুষেই তাৰমানে এই কথাটো তেওঁ মানে ধৰ্মক ৰক্ষাৰ কাৰণে তেওঁ ভগৱন্তৰ অৱতাৰ ধৰে আৰু তেতিয়াই মানে এনে আচ্ছা যি কৰে কৰোঁ তই পাঠক তই আহিব তই কাম নিদিবা ভাগৱতৰ ৰসটো কমি যায়তো তেতিয়াই মানে এই যে ব্ৰহ্মস্তই মাৰৰ কাল মূৰ্তি ধৰি আছে তেতিয়া উত্তৰে মানে আশা হাতে সেৱা অৱশ্যে আশা হাতে বুলি ভক্তি নহয় দুখন হাতে লাগব এই দুখন হাতেদি ভগৱন্ত যেতিয়া শক্তি যাক লগে লগে উত্তৰ জনি দি প্ৰভু ভগৱন্তই প্ৰৱেশ কৰিলা তেতিয়া অষ্টমাৰ এই ব্ৰহ্মৰ কাটিলা অষ্টম হৈছে মই নিকণ্ড কৰিম কৃষ্ণ বুলি নৰা হৰহস্তি চাৰি দিলে দুয়ো শত দাখি আতি সুকুমাৰী দাগি দিছি কাম কৰা মানুহ বাইবছৰ কৰা পচন্দ হোৱা ৰাম ও বিবাহ কৰি বসুদেৱে গৃহে যাইব চিতে ও ৰথত চলিলা গয়া দৈব কি হহিতে ও দেখি কংস ৰাজা ভগিনীৰ পতি কৰি ও ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘ জৰি ও ৰাম ও বেৰি যায় সুবৰ্ণৰ ও ৰথ এক হাত ও মৃদংগ মুখ গুমুখ অহংসা বাগে নামত অসুৰ ডকাই যায় কংস ও চৰিয়া ৰথত ও শুনিলা আকাশী বাণী
ও জাহান্তে পাথাটা অংগত বইনাও গেলাম যাতে বেয়া হৈ গেল কিমান দিঘ ঢাকি দিছি অনেক কারণে তথাপিতো দৈব কি যিমান বুজনি দিছি তথাপিতো অংগই বইনা পাই হাতৰ পৰা এৰাই দিনাই মাক ধৰিয়ে আছে আচলতে ভগৱান আমাৰ ল'ৰা ছোৱালী সকলোকে শুনাব লাগে কাৰণ ভগৱানৰ পৰা আমি বহু জ্ঞান অৰ্জন কৰিব পাৰোঁ গতিকে সকলোৱে ভগৱান শুনাটো বহুত দৰকাৰ বৰ্তমান ইয়াত তৰকাৰী বনাই আছে কিছু সময় পিছত ভাত আঞ্জা হ'বই আচলতে বাকী আয়োজন কি আছে আয়োজন তোমাৰ দাইল তৰকাৰী চাটনি এনে কিমানমান মানুহ আমাৰ 100জন মানুহৰ আইটেম চাওক দৃশ্য ইয়াতে চাহৰ যোগাৰ কৰিছে আমাৰ মাদাৰ আৰু আমাৰ ওচৰৰে এজনী বৌ হৈ চাহৰ যোগাৰ কৰি আছে চাহৰ কি আছে চাহৰ বিস্কুট আছে আৰু লিংকি আছে আমাৰ পুৰুষোত্তম নামঘৰৰ আজি আমাৰ শংকৰদেৱ উৎসৱ জন্ম আমি তাত বাপসকলে সকলো লগ লাগি আমি পালন কৰিছোঁ আমি এতিয়া বাপসকলক চাহ দিওঁ এগৰাকী ব্যক্তি আছে আমাৰ ভেলুৰাম বৈশ্য তেখেতে আমাৰ নামঘৰটো পুৰুষোত্তম নামঘৰটো যিমান বছৰ হ'ল আমাৰ 17-18মান বছৰ হ'ল তেখেতে আমাৰ নামঘৰটোৰ পৰা দিনে ৰাতি কষ্ট কৰে আৰু যদিও তেওঁ চকু দি খুব কম দেখে কিন্তু তেখেতে কম দেখিলেও আচলতে আমাৰ নামঘৰটোৰ কাৰণে এতিয়াও লাগি আছে আজি কিবা ক'বা ভগৱানে জীয়াই ৰাখক আচলতে তেখেতক আচলতে আমাৰ বহু কষ্ট কৰে আচলতে তেখেতে এতিয়া জীয়াইছে এতিয়া চাহ খাই আছে আমি বাৰু পিছত খাম চাহ কিন্তু তেখেতক চাহ খোৱাটো খুব জৰুৰী কাৰণ তেখেতে মই থকি পাততে কৈছোঁ এই কথাটো আচলতে তেখেতে চাফ চিকুণৰ পৰা আদি কৰি নামটো বয়স হয়তো চোৱা চিতা কৰে গতিকে তেখেতক সকলোৱে আশীৰ্বাদ কৰক যাতে আমাৰ নামঘৰটো পিছলৈ যাতে চোৱা চিতা কৰিব পাৰে তেখেতে জীয়াই থাকে মাল চলি যাক চাওকচোন এটাই কৰি আছে এই আটাই পুৰা বঢ়িয়াকৈ আছে আৰু মাৰ কি মইনি এইটো কি তোৰ এইটো কি হিৰো ভাই কিটো মোৰ মোবাইলটোতে মাৰিলে বাকী মই অলপ চাহ খাই লওঁ আমাৰ চলি যাক দেখিলে না একদম পুৰা একদম মোকেই মাৰে আৰু সিহঁতে বাকী বৰ খাই উঠা কথা সিহঁতৰ লগত মই এতিয়া অলপ চাহ খাওঁ দেই আৰু বাকী মই চাহ খাওঁ চাহৰ লগত কি আছে জানো এই চাহৰ লগত কি আছে বিস্কুট আছে চাহ দেখছিনে কি আছে অকল বিস্কুটে দি চাহ দিব ইতিমধ্যে ভগৱত পাঠ সমাপ্ত হ'ল এতিয়া আয়তীসকলে নাম ধৰিব বুলি শুনিছোঁ আচলতে নাম ধৰাৰ পিছতে সকলো আজিৰ কাৰ্যসূচী অনুষ্ঠানখন সমাপ্ত হ'ব নাম ধৰে নধৰে নাজানো কিন্তু নাম ধৰিব বুলি কৈছে আৰু আমাৰ মোৰ লগত ৰূপ আছে এই বোলে হাইডছটো কৈ একবাৰ কৈ দিয়া হাইডছটো এই মজা এয়া চাহ দি আছে আমাৰ ভগৱত পাঠৰ সমাপ্ত হৈছে যিহেতুকে চাহৰ আয়োজন কৰিছে 3গৰাকী আমাৰ মাদাৰ আছে আমাৰ বৌ আছে তৰালি বৌ আৰু লগতে পমিলা বুলি পশ্য পমিলা বৌ আছে 3জনে এই চাহৰ কাম কৰি আছে মোৰ লগত উপস্থিত আছে আমাৰ পুৰুষোত্তম নামঘৰৰ সভাপতি ৰাজেন বাবজনা আজি এই অনুষ্ঠান উপলক্ষে কি ক'ব শংকৰদেৱৰ জন্ম তিথি উপলক্ষে মোৰ শ্ৰদ্ধা বাপ বান্ধৱ সমস্ত আইমাতৃ সমস্ত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্ম জয়ন্তী এই জন্ম জয়ন্তী পুৰুষোত্তম নামঘৰ তথা পুৰুষোত্তম প্ৰাথমিক শাখাই দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ ওলাইছে আজি ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন ইয়াৰ পিছতে
পতাকা উত্তোলন কৰে পুৰুষোত্তম প্ৰাথমিক শাখাৰ সভাপতি মাননীয় বৈকুণ্ঠ বৈষ্ণৱজনাই। ইয়াৰ পিছতে ভগৱত পাঠ অনুষ্ঠান আৰম্ভ হয় 11 বজাত। এই অনুষ্ঠান ভাগিটো ভগৱত পাঠ কৰে আমাৰ পুৰুষোত্তম প্ৰাথমিক শাখাৰ সভাপতি তথা পুৰুষোত্তম নামঘৰৰ সদস্য বৈকুণ্ঠ বাপ ডাঙৰীয়াই। ইয়াৰ পিছতে দুপৰীয়া 12 বজাত আমাৰ এই অনুষ্ঠানতে আমাৰ পুৰুষোত্তম নামঘৰৰ নামতি দলে নাম পৰিৱেশন কৰিব। নাম পৰিৱেশনৰ অন্তত 2 বজাত আমি মহাভোগৰ আয়োজন কৰিছোঁ। সমস্ত বাপ বান্ধৱ আই মাতৃ একেলগে আমি দুপৰীয়া মহাভোগ গ্ৰহণ কৰিম। ইয়াত গধূলি 5 বজাত ঘণ্টি প্ৰজ্বলনেৰে আমি আজিৰ এই অনুষ্ঠান ভাগি সামৰণি কৰিম। কৃষ্ণ আছে। তাৰপিছত আৰু বহু কেইজন আছে। এই আই পি ইফালে আছে, ইফালে আছে, ইফালে এই আছে। এই আমাৰ গাড়ীলৈ এজন ব্যক্তি আহিছে, আমাৰ গুৱাহাটীৰ পৰা আহিছে। ইতিমধ্যে আয়োজীসকলে নাম ধৰি আছে বৰ্তমান। আচলতে আজি শংকৰদেৱৰ জন্মদিন উপলক্ষে কিছু কাৰ্যসূচী আয়োজন কৰা হৈছে। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়া কৈছেই আচলতে আপোনালোকক, মই আৰু কোৱাৰ কোনো প্ৰয়োজনেই নাই। বৰ্তমান আয়োজীসকলে নাম ধৰি আছে। ইতিমধ্যে ৰন্ধা বঢ়া বহুখিনি আগবাঢ়িছে। কিছু সময় পিছত আজিৰ ভোজন আমাৰ প্ৰীতি ভোজন কৰিব পৰা হ'বই। আচলতে ভাত হয় অৱস্থা, ভাত বনাই বাৰু, ভাত বনাইছে। এতিয়া চাউল দি আছে আমাৰ ৰান্ধনী, আমাৰ বৈশ্যভাৱ জনাই। এতিয়া আমাৰ হীৰক আছে। হীৰক কিয় ক'বা? নকওঁ দিয়া মই আকৌ। নকওঁ নেকি? দে ইতিমধ্যে আমাৰ চাউল দিলেই কিছু সময় পিছত হ'ব ভাত। আমাৰ মাদাৰহঁতে আমাৰ চাটনি বনাই আছে। আমাৰ দলি বৈশ্য আছে, আমাৰ গায়কনী দলি বৈশ্য আৰু মাদাৰ আছে। বৰ্তমান আমাৰ মাজত আজি পৰম সৌভাগ্য আছে। আমাৰ এই অনুষ্ঠানটোত আজি আমাৰ মাধৱদেৱ আঞ্চলিক শাখাৰ সভাপতি আছে আৰু আমাৰ সম্পাদক আছে, আৰু লগতে জিলা প্ৰচাৰ শাখাৰ প্ৰাক্তন সভাপতি আছে। তেখেতক অলপ জানিব বিচাৰিম। প্ৰথমে কৈছোঁ আমাৰ সভাপতিলৈ, কি ক'ব আজি আমাৰ এই অনুষ্ঠানটোলৈ আহি কেনেকুৱা পালে আপোনালোকে? কৃষ্ণ শংকৰ গুৰি হৰি ৰাম, আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱটো ইয়াত আমাৰ পুৰুষোত্তম প্ৰাথমিক ইতিমধ্যে নাম প্ৰসংগ শেষ হৈছে। আমি অত্যন্ত সুখ পাইছোঁ। আমিও আমাৰ যিটো মাধৱদেৱ আঞ্চলিকৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ এইটো আমি ভল্যবাৰী প্ৰাথমিক শাখাৰ ব্যৱস্থাপনা কৰোঁ। তাৰ কাৰণে আমি আজি বাপসকলৰ ওচৰত সেৱা ধৰিছোঁ। পুৰুষোত্তম আঞ্চলিক প্ৰাথমিকৰ বাপসকল আইসকল সকলোৰে চৰণত আমি সেৱা নিবেদন কৰিছোঁ। তাৰ উপস্থিত থাকে।
হয় জয় গুৰু শংকৰ মোৰ নাম শ্ৰী মহিম চন্দ্ৰ মেধি মই শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলাৰ প্ৰচাৰ শাখাৰ প্ৰাক্তন সভাপতি মই মূলৰো প্ৰচাৰ সদস্য যিয়ে নহওক মই গুৰু ধৰ্মটোত আজি 50 বছৰে লাগি আছোঁ একান্ত মানে ভাবি আছোঁ ভকতৰ মাজে মাজে আছোঁ ভগৱন্ত কৈছে ভকত সমান মোৰ কোন আছে ময়ো মহাভকতৰ গুৰু পাছে পাছে ভকতে হ'ল ভা শব্দ ভগৱন্ত ভজনক কয় অপদে কলিযুগে কৌটি হ'লে কৃষ্ণ কীৰ্তন কৰায় তপদে দন্ত তপদে তনু প্ৰাণ মন কৃষ্ণ তৰ পায় তিনিও সংযোগ হ'লে ভকত বোলায় এই ভকত সেৱাৰ কাৰণে আমি চাৰিওফালে ঘূৰি আছোঁ আমাৰ এই জীৱনৰ উদ্দেশ্য আৰু আমাৰ এই জীৱনৰ ফল শংকৰ হে সংসাৰ যদি শাস্ত্ৰ তত্ত্বক কৃষ্ণৰ ভকতি তাংকৰ কি কাৰণে আনক বোলাই গুৰু কিনিব অধম মূৰমতি গতিকে আমি গুৰুজনাৰে প্ৰপন্ন শিষ্য আমি ভাবোঁ আমি মানুহবিলাকে আমাৰ বহুজনৰ হিত বহুজনৰ সুখ সকলোৰে মংগল হওক সকলোৰে কল্যাণ হওক এই কামনাই কৰি ফুৰিব ধন্যবাদ আচলতে বাপজনাই ক'লে ইতিমধ্যে কোৱাৰ কোনো প্ৰয়োজনে নাই আচলতে বাপজনক আমি অহাভাৱে ধন্যবাদ জনাইছোঁ আৰু মই হিচাপতে কওঁ এটা কথাই কওঁ যে আমাৰ ভগৱত মই আগতে কৈছোঁ ভগৱত আমাৰ ল'ৰা ছোৱালীসকলে শুনাব লাগে ভগৱত শুনিব লাগে আমি যদিও আমি পূজা পাতল কৰোঁ কিন্তু আমি যেতিয়া আমাৰ মৰম কাল আহে তেতিয়া আমি ভগৱত খানে সাৰথি কৰিব লাগে গতিকে আমি ভাবোঁ মই ভাবোঁ ভগৱত খান সৰ্বশ্ৰেষ্ঠ গতিকে ভগৱত আমি সকলোৱে সুধিব লাগে মই আগতেও কৈছোঁ গতিকে এইখিনি ক'লোঁ ইতিমধ্যে ভাত বিলাব ভাত নিচেই ভাত দি আছে আমাৰ প্ৰথম টিপ বৰষুণ দিলে না অলপ প্ৰব্লেম পাই আছোঁ আচলতে ভিডিঅ'টো কৰাত পানী বস্তু দে পিছে লিখাই পড়বো আচলতে বৰষুণ যে আহি গ'ল অলপ বেয়া কথা হ'ল আচলতে বৰষুণ যে বৰ বেয়া টাইমত আহি গ'ল আচলতে কি ক'ম আৰু আমাৰ ইয়াতে আমাৰ যিকেইজন ব্যক্তি আহিছে আমাৰ নতুনকৈ তেখেতসকলে খাই আছে আমাৰ দলি বিলাই আছে অ' বাপসকল কেনেকুৱা আছে ভাল আছে না অঁ মই বৰ্তমান ভাতটো খাই দিওঁ গাইছ বহুত দেৰি হ'ল না ভাতটো খোৱা নাই খাই দিওঁ দিয়া বৰ্তমান মই আহিলোঁ আমাৰ পুৰুষোত্তম নামঘৰৰ সকলো কাৰ্যসূচী আজি সমাপ্ত হৈ গ'ল মই ভাত চাত খাই আহিলোঁ বৰ্তমান আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বাকী নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই